নমস্কাৰ মই কাজল বৰুৱা এইটো মোৰ সেকেন্ড ইউটিউব চেনেল মানে আগতেও মোৰ আৰু এটা চেনেল আছিলে কিন্তু কিছুমান টেকনিক্যাল প্ৰবলেমৰ কাৰণে চেনেলটো বৰ্তমান ডিলিট হৈ গ'ল তাৰপিছত মানে বহুতে সুধি আছিল আৰু ডিলিট হৈ যোৱা হয়তো নাই কমেও 2 মাহমান হ'ল এই 2 মাহত মানে বহুতে সুধিছে যে কি হ'ল চেনেল কি হ'ল আজিকালি ভিডিঅ' নিদিয়া নেকি বা আগৰ চেনেলটো চাৰ্চ কৰিলে নাপাওঁ মানে এনেকৈ মানে বহুতে মানে সোধে আৰু মোক তাৰপিছত ময়ো ভাবিলোঁ যে আৰু এটা ক্ৰিয়েট কৰোঁ নেকি কিন্তু বেয়াও লাগে প্ৰথম চেনেলটো ডিলিট হৈ যোৱাৰ পিছত আৰু এটা নতুন চেনেল খুলি আকৌ সেইখিনি কষ্ট কৰিবলৈ 0 ছাবস্ক্ৰাইবাৰৰ পৰা মানে অকণমান অসুবিধাও হৈছে তথাপিও মই ভাবিলোঁ যে নাই ছাবস্ক্ৰাইবাৰৰ কাৰণে নহয় যিটো মই আগৰ চেনেলটো মানে ছাবস্ক্ৰাইবাৰৰ কাৰণে কৰা নাছিলোঁ মানে মেমৰিজবোৰৰ কাৰণে কৰোঁ এতিয়া যেনেকৈ মোৰ সেইখিনি মেমৰি নাই মানে ভাবিলে বেয়া লাগে আৰু তো সেইকাৰণে আৰু এটা চেনেল ক্ৰিয়েট কৰিলোঁ যাতে ইয়াত মোৰ মেমৰিজখিনি ৰাখিব পাৰোঁ আৰু আজি আহিছোঁ এটা ধুনীয়া জেগাত সেইকাৰণে এটা ধুনীয়া জেগাৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ এইটো ভ্লগ নহয় দেই এইটো এটা ভিডিঅ' বুলিয়ে ক'ব লাগিব ভ্লগ মানে এইটো চেনেলত আপোনালোকে বাৰু মোৰ ভ্লগবোৰে পাব ডেইলি লাইফ ৰুটিন তাৰপিছত কিবা শ্বপিং কৰিব গ'লে কেতিয়াবা আৰু ধৰক কেতিয়াবা ফুৰিব গ'লে বা কিবা ৰেচিপি অৰ কিবা টিপছ এনেকুৱা মানে বহুত কিবা কিবি দেখিবলৈ পাব এতিয়া আছোঁ আমাৰ শিঙৰীৰ ঘৰৰ ওচৰৰে শিঙৰীৰ বিশ্বকৰ্মা মন্দিৰত এইখিনি মই আপোনালোকক দেখুৱাই দিম ৰ'ব অলপ বেক কেমেৰা কৰি পেলাই আৰু এইখনেই হৈছে প্ৰভু বিশ্বকৰ্মাই নিজ হাতে নিজৰ বাবে তৈয়াৰ কৰি লোৱা ঘৰখন সঠিককৈতো অনুমান কৰিব পৰা নাযায় কেতিয়া কেনেকৈ এইবোৰ হৈছিলে কিন্তু মানুহৰ মুখে মুখে চলি অহা মতে ইয়াত হেনো মানে ইয়াৰ ওচৰতেতো জানেই সকলোৱে যে গুপ্তেশ্বৰ দেৱালয় আছে মোৰ আগৰ চেনেলটো দিয়া আছিল বাৰু গুপ্তেশ্বৰ দেৱালয়ৰ মন্দিৰৰ বহুতখিনি ভ্লগেই দিয়া আছিলে বহুতখিনি কথা তাত মানে কোৱা হৈছিলে আৰু কিন্তু সেইবোৰ নকওঁ এতিয়া সেইবোৰ কৰে বহুত দীঘলীয়া হ'ব কিন্তু এবাৰ হেনো শিৱপ্ৰভু আৰু বিশ্বকৰ্মা প্ৰভুৰ মাজত অকণমান মনোমালিন্য হৈছিলে কাৰণ শিৱ আৰু বিশ্বকৰ্মা হেনো ভাল বন্ধু আছিলে আৰু দুয়োৱে মানে কথা বতৰা পাতি কৈছিল যে বিশ্বকৰ্মাক মানে শিৱপ্ৰভুৱে কৈছিল যে মোৰ কাৰণে এটা ঘৰ বনাবাচোন বুলি কওঁতে হেনো বিশ্বকৰ্মাই শিঙৰী বুলি যিটো কয় গুপ্তেশ্বৰ দেৱালয় সেই দেৱালয়টো শিৱৰ বাবে ঘৰ হিচাপে বনাই দিছিলে আৰু নিজৰ কাৰণেও এটা ঘৰ বনাই লৈছিলে দুই বন্ধুৱে ওচৰা ওচৰিকৈ ঘৰটো বনাই লৈছিলে আৰু কিন্তু যেতিয়া ঘৰটো বনাই হ'ল শিৱ যেতিয়া চাবলৈ আহিছিলে তেতিয়া হেনো বিশ্বকৰ্মাক কৈছিল যে তুমি তোমাৰ ঘৰটো বেছি ধুনীয়াকৈ বনাইছা মোৰ ঘৰটো ধুনীয়া নবনালা তেনেকৈ কোৱাত বিশ্বকৰ্মাৰ বেয়া লাগিল আৰু অকণমান খঙো উঠিল সেইকাৰণে হয়তো মানে সেইকাৰণে আৰু ঘৰটো ভাঙি পেলাইছিলে কিমান দূৰ সত্য নাজানো কিন্তু মানুহৰ মুখে মুখে এনেকৈয়ে চলি আহিছে আৰু আমাৰ ইয়াতে বাকী কোনোবাই কিবা জানিলে মোক কমেণ্টত জনাবচোন দেই আগতে বাৰু কোনোবাই মোক ইউটিউবত দেখিছিলে নে যদি কোনোবাই দেখা পাইছে আৰু আগৰ ছাবস্ক্ৰাইবাৰ কোনোবাই ভিডিঅ'টো চাইছে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰি জনাবচোন যে চাইছিলোঁ বুলি তাৰপিছত এতিয়া জেগাখিনি মই দেখুৱাইছোঁ ৰ'ব এতিয়া পিছফালে পুখুৰীত যে পিছফালৰ জেগাখিনি বহুত ধুনীয়া মই বেক কেমেৰা কৰি দেখাম বাৰু আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এই 2 মাহ যিহেতু আপোনালোকে মোক দেখা নাই মই ক্ষীণাইছোঁ নে কি হৈছোঁ চবেই মানে কৈছে মই ক্ষীণাইছোঁ বুলি অলপ হেৰি কৰিবচোন মানে ক'ব আৰু অলপ বাকী আপোনালোকে ইয়াৰ চৌপাশটো চাব পাৰে চাওকচোন কিমান বেছি সেউজীয়া আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা খুব ধুনীয়াকৈ বজাই ৰাখিছে যাৰ বাবে মন্দিৰটো আৰু বেছি শুৱনি হৈ পৰে বাকী ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আশা কৰিলেও আপোনালোকৰ চাই ভাল লাগিল আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈ ভাল ভাল ভিডিঅ' আহি আছে